ল'ৰা ইমান কম বয়সৰ, ছোৱালী ইমান কম বয়সৰ। কি কৰিব বাইদেউ, এনেকৈ যদি কেইবাটাও এতিয়া উপায় নাই। মই আৰ্থিকভাৱে অৱস্থা একেবাৰে বেয়া। বাইদেউ বহুত ভুল কাম কৰিছে দেই, আপুনি একেবাৰে নিজনে বহুত ভুল কাম কৰিছে দেই। এই সৰু সৰু ল'ৰা ছোৱালীকেইটা আপুনি এতিয়া বিয়া পাতি দিবলৈ ওলাইছে, এনে কাম কিয় কৰিছে? নকৰিব বাইদেউ, এনেকুৱা কাম নকৰিব। আপুনি কিয় কৰিবলৈ ওলাইছে? ছোৱালীজনীয়ে চাওকচোন, আপুনি ইমান ফুল কুমলীয়া ছোৱালী, আপুনি কি খবৰে বিয়া দিবলৈ ওলাইছে? আৰু এই ল'ৰাটোলৈ আপুনি বিয়া পাতিবলৈ ওলাইছে? বাইদেউ ল'ৰাটো মই ভাল পাওঁ, ছোৱালীও মোৰ ভালে আছে, আৰু সমাজেও হাঁহে উপযুক্ত ল'ৰা ছোৱালীক বিয়া পাতি দিব লাগে। সেইকাৰণে ইমানখিনি তলৰখিনিও মই চিন্তা কৰিব লাগিব নহয়। তাক এবাৰ দি ল'ব পাৰিলে আকৌ তাইৰ তলৰজনী ডাঙৰ হৈ আহিছে, সেইকাৰণে ভাবিছোঁ সৰুতে দিয়ে দিওঁ, মই অকণমান লঘু হওঁ ছোৱালীজনী দি পেলাই। মই বুজিছোঁ বাইদেউ, আপোনাৰ সমস্যাখিনি মই বুজিছোঁ। সেইখিনি সমস্যা থাকিলেও আমি যদি এই অকণি ল'ৰা ছোৱালীকেইটা আমি বিয়া পাতি দিওঁ, পিছত কিমান ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব। আপুনি যদি এনেকুৱা সমস্যাৰ সৃষ্টি কৰে আৰু 10জন লোকে আমাৰ সমাজৰ যদি এনেকৈ সমস্যাৰ সৃষ্টি কৰে, অকণি ল'ৰা ছোৱালীকেইটা বিবাহ পাশত বিবাহ দি, তেতিয়াহ'লেতো আমাৰ ভৱিষ্যত সমাজখনেই পৰককৈ ধ্বংস হৈ যাব। আপোনাক এই গোটেই কথাখিনি আমাৰ ANM আৰু আশা বাইদেৱে বুজাই দিব। বাইদেউ এনেকৈ নকৰিব, আপুনি ইমান সৰু বয়সতে বিয়া নিদিব। কি হৈছে সমস্যা? কিবা কম বয়সত ছোৱালী বিয়া বাইদেউ চাওকচোন, এই ইমান কম বয়সতে দুটা ল'ৰা ছোৱালী বিবাহ পাতিবলৈ আছে, সেইকাৰণে মই আপোনাক ফোন কৰি মাতিলোঁ। কম বয়সত বিয়া পাতিলে কি হয় নাজানা? কম বয়সত পালে পুষ্টি বাচ্চা মাকজনী পুষ্টি খাই লগ পাই নাপায়, এনিমিয়া ধৰে। গতিকে এইবিলাক নিজৰ হ'লে মাকৰ কষ্ট হয়, আৰু তাৰপিছত ল'ৰা ছোৱালীৰ সঠিক সন্তান পুষ্টিহীনতা হয়। তেতিয়াহে আমাৰ সংসাৰখন ভাল হ'ব হ'লে আমি বয়স 18 বছৰ পাৰ হ'লে বিয়া পাতিব লাগে। শুনা, তাৰপিছত দিব লাগিব, চিন্তা কৰিবা। হ'লে তোমাৰ কষ্ট হ'ব, বাচ্চা পুষ্টিহীনতা হ'ব। এতিয়া অসুবিধা হ'ব। এই 13 আৰু 14 বছৰৰ ছোৱালীজনীৰ কাৰণে বিবাহ হ'ব পাৰে। আৰু আপুনি ভাবকচোন, এই ANM বাইদেৱে বাকীখিনি কৈছে, আপোনাক বুজাই দিছে, ইমান ধুনীয়াকৈ বুজাই দিছে। তথাপিতো 18 বছৰৰ ছোৱালী, এতিয়া আমাৰ সমাজত কি কয়? আমাৰ সংবিধানখনে কি কয়? আমাৰ সংবিধানে কয় 18 বছৰ আৰু ল'ৰাটোৰ 21 বছৰ হ'লেহে বিয়া পাতিব পাৰে। আৰু এতিয়া এই কম বয়সতে বিয়া দি পেলাই এখন সমাজ ধ্বংস আপুনি কৰিব নোৱাৰে নহয় বাইদেউ। অংগনবাড়ী ভিজিট কৰা তাৰোপৰি আমিও বাইদেউ ছোৱালীজনী ইমান সৰুতে বিয়া দিব নালাগে, কাৰণ বাল্য বিবাহ বুলি ক'লে আপুনি 13 বছৰতে দিলে। আপোনাৰ ল'ৰা ছোৱালী ধেৰ হওক, আপুনি ছোৱালীজনী উপযুক্ত বয়স 18 বছৰ হ'লে বিয়া দিব। যদি আপুনি 13 বছৰে দিয়ে, এতিয়া চৰকাৰৰ নীতি নিয়মৰ মতে 21 বছৰ পাৰ হ'ব লাগিব ছোৱালীজনী বিয়া দিব। ভোটাধিকাৰ মাকৰ ঘৰতে হ'ব লাগিব, তেতিয়াহে এজনী ছোৱালী বিয়া দিব পাৰিব মাক দেউতাকে নীতি নিয়মৰ মতে। সেইকাৰণে আপুনি কম বয়সতে ছোৱালীজনী বিয়া নিদিব। ল'ৰা পইচা আপুনি 2 বছৰ আঙুঠি পিন্ধাই থৈ দিয়ক, 3 বছৰ থৈ দিয়ক। যদি ল'ৰাটো 15 বছৰতে 3 বছৰ আঙুঠি পিন্ধাই 5 বছৰ থওক, আপুনি চিন্তা নকৰিব। চৰকাৰৰ নীতি নিয়ম ভংগ নকৰিব, বাল্য বিবাহ বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক। দিহা পৰামৰ্শ দিলে, সেই দিহা পৰামৰ্শ মই বহুত দিনৰ আগতেই পাব লাগিছিলে, বৰ দেৰিকৈ পালোঁ। আৰু মই যি আপোনালোকৰ দিহা পৰামৰ্শ আগবঢ়াম, আৰু সমাজৰ সকলোৱে যাতে মোৰ দৰেই সকলো মাতৃ পিতৃ এনেকৈ বাল্যকালতে শিশু যাতে কন্যাক বিবাহ নিদিয়ে, বিয়া নপৰিয়ালে আগবাঢ়ে, সেইটোৱে মোৰ সকলো সমাজৰ সকলোৱে মোৰ অনুৰোধ থাকিল। মই বাইদেউহঁতৰ পৰা বহুত উপকৃত হ'লোঁ, আৰু নথৈ বাইদেউ আপোনাক ধন্যবাদ। বাল্য বিবাহ
এইবিলাক চাহ মই নাখাওঁ দেই। ৰাতিৰ গাখীৰ যে আছিলে, তুমি ৰাতিৰ গাখীৰখিনি কি কৰিলা? মোলৈ লাল চাহ লৈ আহিছা। কিমান সময় হ'ল তুমি দেখিছানে? এতিয়া বোৱাৰী মানুহজনী এতিয়ালৈকে ঝাৰু মাৰি থাকে। মই গোসাঁই থাপনাৰ কাম কৰি আহি ঝাৰু মাৰিবলগীয়া হৈছে। তুমি তথাপি মোক একাপ চাহ দিব পৰা নাই, তাকো গাখীৰকণ খাই পেলাইছা। মা অকল আছিলে, মই খাই পেলালোঁ। মা কিয় খালা? মই লাল চাহ নাখাওঁ বুলি তুমি জানাতো। জানা নাই? মোক 8টা বজাত তুমি একাপ চাহ দিব লাগে বুলি জানা নাই? লাল চাহ এই মোনাটো লৈছোঁ, মই বজাৰৰ পৰা আহিছোঁ। ৰ'ব, কি আনিছে বোৱাৰী? কিবা এটা আনিছোঁ আৰু। কিয় আনিছে? কি আনিছে? এই বোৱাৰীক কিবা এটা খাবলৈ আনি দিছোঁ আৰু। বোৱাৰীয়ে কি কৰিছে আপুনি জানে জানো? কিয় নেজানো? তোৰ সদায় তুমি যদি ইমান কাজিয়া লাগি থাকো দেই। কাজিয়া কৰিবই লাগিব। এইজনী বোৱাৰী 8টা বজাত ঘৰৰ পৰা উঠি ঝাৰু মাৰিছে, আৰু মই গোসাঁই থাপনাৰ কাম কৰি আহি ঝাৰু মাৰোঁতেহে চাহ একাপ আনি দিছে। চাহ কাপ কিহৰ জানে? লাল চাহ। তাকো চেনিয়ে। ওচৰৰ গোটেই কাষে পাৰে ঘৰৰ মানুহ আছে। সেইসোপাই চবেই শুনি আছে। তহঁতৰ সদায় কাজিয়া, এনেকুৱা কাজিয়া কৰিলে ভাল লাগে। মোৰ কাম নকৰা হৈ গৈছে দেই। নহ'ব, মোৰতো সদায় কাম কৰিলে নহ'ব। মোৰ ইমান ধুনীয়া ল'ৰাটোলে এইজনী বোৱাৰী মোৰ কাৰণে হয় জানো? মই ধুনীয়াকৈ চাই চিটি গাঁৱৰ ৰাইজ গোপিনী লৈ গৈ জোৰণ পিন্ধাই দৰা নি পেলাই মই ৰাতি হোম পুৰি বোৱাৰী আনিলোহেঁতেন। তেওঁ তালৈকে নৰ'ল, তেওঁ পলাই গুচি আহিল মোৰ ল'ৰাটোলৈ। ধৰি থাকিব লাগে নে? কিয় নধৰি? আৰু যৌতুক কি আনিলে? কি কাজিয়া কৰি থাক? ভাত হ'ল নে? হ'ল। এই ল'ৰাটো মোৰ মূৰটো খালে আৰু। মূৰটো খালে আৰু। ভাত দে। শাহুৱেকক একাপ চাহ দিব নাজানে, সেইটো বাৰু বেলেগ কথা। এই মানুহজন যে আহিছে, তেওঁ ৰাতি ভাত খোৱা নাই, আৰু তুমি এতিয়ালৈকে কেইটামান ভাত ভালকৈ বনাই দিব পৰা নাই কিয়? কিহৰ বোৱাৰী তুমি? আলহী আহিছে না, বহিবলগীয়া আছে। এয়া এই বোৱাৰীৰ কথাকে কৈ আছোঁ। এয়া বোৱাৰী, কেনেকুৱা বোৱাৰী আহিছে চোৱাচোন। বোৱাৰীয়ে দিব নোৱাৰে, আৰু শহুৰেকলে ক'ব লাগে চাহ খাবলৈ, তেওঁ খাই থৈ দিছে। শাহুৱেকে আৰু শহুৰেকে আমি লাল চাহ খাইছোঁ, জানানে? এনেকুৱা বোৱাৰীকে নাই নহ'ব। মই এইজনী বোৱাৰী মই নাৰাখোঁ, পঠাই দিম। আৰু যৌতুক একো অনা নাই, জানানে নাই? আপোনালোকৰ ঘৰলৈ 3 দিন আহিল। মোক আশা বাইদেউ ক'লে আপোনাৰ বোলে বোৱাৰীজনী বোলে গাটো বৰ বেয়া। মই 3 দিন আহিলোঁ, আপুনি 3 দিন মই আপোনালোকৰ ঘৰৰ পৰা কাজিয়া ঘটি মই স্কুলৰ পৰা অংগনবাড়ী স্কুলৰ পৰা আশা বাইদেউ ক'লে বোৱাৰী জানানে? এতিয়া আপুনি অকণমান বুজাই দিব। তেতিয়া মোৰ বোৱাৰীয়ে মোক কথা জানিব। বোৱাৰী এনেকৈ হেৰি কৰি দিলে ভাল খবৰ দিয়া, ভাল খবৰে দিছা বাৰু। এতিয়া আপুনি ভালকৈ অকণমান খুৱাব, হেৰি কৰিব। তাৰপিছত এতিয়া আমাৰ এতিয়া স্কুলৰ এতিয়া 5,000কৈ টকা সোমাই আমাৰ ৰেজিষ্টাৰ কৰিব। টকা 5,000কৈ পাব। তাৰপিছত মই আশা বাইদেউকো মাতিলোঁ। আশা বাইদেউ সদায় জানিছানে? একেবাৰে হেৰি নহয়, আপুনি তামোল থাকিলে নহয়, এই অকণমান গুৰুত্ব দিব। বোৱাৰী আনি পেলাই মূৰৰ ওপৰত ৰাখিছে। আপুনি মূৰৰ ওপৰত তুলিলে কি কৰি আছে? এই বোৱাৰীজনী মোৰ ইমান ভাল ল'ৰাটোলে পলাই পেলাই গুচি আহিছে। আপোনালোকে এতিয়া একো নক'ব, নাৰী নিৰ্যাতন নকৰিব, যৌতুকৰ কথা নক'ব। আমি এনে আহিছে, তেওঁ নতুন ক'ব। তেওঁক যদি প্ৰথম ভেকচিনটো আমি নিদিওঁ, প্ৰথমতে আমি চেকআপ নকৰোঁ, বেজীটো নিদিওঁ, তেওঁ শিশুটো ভাল নহয়। আগলৈ এজন সুস্থ সবল শিশু জন্ম হ'বলৈ আমি প্ৰথমৰ পৰা যতন ল'ব লাগে। আপুনি যি হৈ গ'ল আজিৰ পৰা যেন একো নক'ব। শাহু বোৱাৰী মিলি থাকিব, আৰু মোৰ বেজীটো ল'বলৈ তেওঁক আজি আমি লৈ যাম। তেওঁৰ নামটো মই এতিয়া এণ্ট্ৰি কৰি লগতে লৈ যাম। আপুনি আজি কৰিব লাগিব।
ৰাতি আহিলে যে মাতৃগৰাকীয়ে 5,000কৈ টকা পাব, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ খবৰ। আমি বেজীটো দিবলৈ লৈ গুচি যাম। আজিৰ পৰা আপোনালোকে কাজিয়া নকৰিব, ভাল কথা ভাল ব্যৱহাৰ কৰিব, তেতিয়া সন্তানটো চব ভাল কথাই শিকিব। যদি আপুনি কাজিয়া কৰি থাকে, দুয়োজনে শাহু বয়ে কাজিয়া কৰি থাকিলে ল'ৰা ছোৱালীটো 6 বছৰলৈকে সেইখিনি কথাই শুনিব। প্ৰথমৰ গৰ্ভধাৰণৰ পৰা ভাল কথা ভাল ব্যৱহাৰ কৰিব, তেতিয়া ল'ৰাটো আগলৈ ল'ৰা ছোৱালীটো আগলৈ সেই শিক্ষাকে ল'ব। আপুনি আৰু বুজাব, দেউতা ঘূৰি যেতিয়া ককাৰ নাতিনি পাব, লৈ ঘূৰি ফুৰিবলৈ পাব এদিন, নাতিটোৰ কাৰণে আপুনি ভালকৈ চিন্তা কৰিব। আমি এতিয়া আপুনি সেইটো কথাটো আকৌ আৰু বেছিকৈ ভাল পাইছোঁ মই 5,000 টকা পাইছোঁ, বোৱাৰীয়ে পাব, খাবলৈ দিব 1,000 টকা, প্ৰথমতে খাবলৈ দিব, তাৰপিছত 5,000 টকা পাব। সেই টকাৰে মই ভালকৈ ৰাখিব পাৰিম। আমাৰ মাক বুজাব অকণমান, আমি এটা নামটো লৈ বেজীটো ল'বলৈ গুচি যাওঁ। তুমি ভাল হ'বা, আমাৰ ঘৰলৈ দেউতা হ'বা, আগৰলৈ দেউতা হ'বা, আমি আহিছোঁ দেউতা। যি নাৰী আজি সমাজত শাৰীৰিক মানসিকভাৱে নিৰ্যাতিত হয়, যি নাৰী আজি চকু পানী টুকি টুকি মৌনতা অৱলম্বন কৰিবলগীয়া হয়, সেই নাৰীক আমি সুৰক্ষা প্ৰদান কৰিব নোৱাৰোঁ। নাৰীক সুৰক্ষা প্ৰদান কৰক, বাল্য বিবাহ বন্ধ কৰক। নহকৰ বাইদেউ, তেখেতক মই আজি পদযাত্ৰা উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
বন্ধ কৰক